কাৰোবাৰ কাৰণে ষ্টেটাছ দি কি লাভ? যিয়ে তোমাৰ মনৰ কথাকে বুজি নাপালে তেওঁ তোমাৰ ২-৩ শাৰী ষ্টেটাছ দেখি কি বুজিব? কষ্টবোৰ যেতিয়া জোখতকৈ বাঢ়ি যায় তেতিয়া মানুহে আৰু নাকান্দে, মাথো নীৰৱ হৈ যায়। কিছুমান কষ্টৰ কোনো উপশম নাথাকে, সময়ৰ লগে লগে সহ্য কৰাৰ ক্ষমতা বাঢ়ি গৈ থাকে। যিজনে আনক ঠগায় তেওঁ নিজেও এদিন ঠগ খায়। অপেক্ষা মাথো সময়ৰ। ভুল কৰাজনক ক্ষমা কৰিব পৰাটো মহান গুণ। মহানেই হওক বা ভাল কথা, কিন্তু দুনাই বিশ্বাস কৰি মূৰ্খৰ পৰিচয় নিদিব। মানুহৰ ব্যৱহাৰ আৰু ব্যক্তিত্ব দুটা এনেকুৱা গুণ যিয়ে মুহূৰ্ততে আপোন কৰিব পাৰে কোনোবাক আৰু মুহূৰ্ততে আপোনবোৰকো পৰ কৰিব পাৰে। মানুহবোৰ আচলতে সলনি নহয়, ধৰা পৰাৰ পিছত তেওঁলোক আৰু বেছি সতৰ্ক হয় আৰু পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ নতুন কৌশল অৱলম্বন কৰে।